প্ৰাইভেটত এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ নেশ্যনেল টেণ্ডত ৰৈ ৰৈ পিনালে মুক্তিৰ পূৰ্বেই অভিলেখ কহিলে ৰৈ ৰৈ পিনালে নেশ্যনেল টেণ্ডত জুবিনৰ অন্তিমখন ছবি বুক মাই শ্ব'ত শীৰ্ষ টেণ্ডত ৰৈ ৰৈ পিনালে বহু চৰ্চিত বাহুবলীকো পিছপেলালে ৰৈ ৰৈ পিনালে জুবিনৰ ছবিৰ ধুমুহাত থমকি ৰল বিখ্যাত ছবি পৰিচালক ৰাজা মৈলীৰ বাহুবলী জনপ্ৰিয় ছবি কান্তাৰাকো চেৰ পেলালে ছবিখনে অগ্ৰিম টিকেট মুকলিৰ লগে লগে দেশত ধুমুহা ২০খন দেশত জুবিনৰ ছবিৰ বাবে এই মুহূৰ্তত উত্তাল হৈ পৰিছে দৰ্শক সমাজ এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে এটা ব্ৰেকিং নিউজ ইতিমধ্যে ৰৈ ৰৈ বিনালে মুক্তিখন আৰম্ভ হৈছে অহা ৩১ অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিব ছবি ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে অভিলেখ কহিছে ৰৈ ৰৈ বিনালে নেশ্যনেল টেণ্ডত জুবিনৰ অন্তিমখন ছবি বুক মাই শ্ব'ত শীৰ্ষ টেণ্ডত দেখিবলৈ পোৱা গৈছে ৰৈ ৰৈ বিনালে বাহুবলীকো পিছপেলালে ৰৈ ৰৈ পিনালে জুবিনৰ ছবিৰ ধুমুহাত টচ টচ হৈ পৰিছে ৰাজা মৈলীৰ বাহুবলী জনপ্ৰিয় ছবি কান্তাৰাকো চেৰ পেলাইছে ছবিখনে অগ্ৰিম টিকেট মুকলি ইতিমধ্যে আৰম্ভ হৈছে আৰু অগ্ৰিম টিকেট মুকলিৰ লগে লগে দেশত আৰম্ভ হৈছে ৰৈ ৰৈ পিনালে ধুমুহা ২০খন দেশত জুবিনৰ ছবি চাবলৈ উৎসুক দৰ্শক ২০খন দেশত জুবিনৰ ছবিৰ বাবে ইতিমুহূৰ্তত উত্তাল হৈ পৰিছে চলচ্চিত্ৰ অনুৰাগী অসমীয়া ছবি জগতৰ বৈপ্লৱিক পৰিৱৰ্তনৰ এই গুৰুত্বপূৰ্ণ খবৰটোৰ সবিশেষ জানিবলৈ